हेलो ভিউৱাৰ্ছ আপোনালোকক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ মোৰ শাহুমাই বনোৱা আমৰ আচাৰৰ এটা খুব সুন্দৰ ৰেচিপি লৈ আহিছো আৰু এই ৰেচিপিটো বহুত ধুনীয়া খাবলৈ বহুত দিন ভালে থাকে। তেনেহলে বলকচোন আজি ভিডিঅটো ষ্টাৰ্ট কৰো। আচাৰখিনি বনাবৰ কাৰণে মই এনেকুৱা সাইজৰ প্ৰায় 20ৰ পৰা 25টা মান আম লৈছো আৰু আমখিনি মই কেনে ধৰণে কাটি লৈছো আপোনালোকক দেখুৱাও। এয়া মোৰ শাহুমাই মোৰ আসলতে খুৰী শাহু হয়, এখেতেও আমাক হেল্প কৰি দিছে গোটেই কামখিনিত আৰু তেখেতে গোটেই প্ৰচেছটোত মোক গাইড কৰিছে কেনেকৈ কৰিব লাগে কি কৰিব লাগে। মই ভাবিলো সাঁচি ৰাখো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। আমখিনি এনে ধৰণে মই কাটি লৈছো সৰু সৰু টুকুৰা কৰি, যেনেকুৱা পছন্দ হয় তেনেকুৱা ল'ব আৰু এনেকুৱা এখন চুকা কটাৰী লৈছো কাৰণ এটো সময়ত আমবিলাক বহুত জিম বাঁধে আমবিলাকৰ আৰু কাটিবলৈ সেইকাৰণে অকমান টান হয়। সেয়েহে এনে ধৰণে এখন চুকা কটাৰীয়ে ওপৰৰ পৰা হেঁচি কাটিব, থেতেলিয়াই নিদিব, নহলে থেতেলিয়াই দিলে আমখিনি ফাটি যাব আৰু তেতিয়া আচাৰখিনি শেপটো দেখিবলৈ বেয়া হৈ পৰিব। আৰু ইয়াৰ মাজৰ গুটিটো অতৰাই লৈছো আৰু বহুত ডাঙৰ টুকুৰা হলে মই সেই টুকুৰাটোক আকৌ দুটুকুৰা কৰি মাজতে কৰি লৈছো কাৰণ বেছি ডাঙৰ টুকুৰাও খাবলৈ বেয়া, নষ্ট হয়। হেয়া জুখত আমখিনি কাটি ললো আৰু মই ইয়াৰ পানীৰ পৰা অতৰা এখন ডাঙৰ চালনী বৰ চালনীত মই এনে ধৰণে মেলি দিছো জানে পানীখিনি নিগৰি যায় আৰু পানীখিনি ভালদৰে নিগৰিলত মই শুকান এনেকা টেমা এটা লৈছো আৰু এই টেমাটোত মই আমখিনি গোটেইখিনি ভৰাই দিছো। পানীখিনি যাতে তাত আমত অকণো পানী নাথাকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব, নহলে আমখিনি বেয়া হৈ যাব আচাৰখিনি সোনকালে। আৰু মই প্ৰায় এবাটি নিমখ দিছো। নিমখখিনি মই ভালদৰে মিক্স কৰি টেমাটো এনে ধৰণে তল ওপৰ কৰি দিছো যাতে নিমখখিনিত ভালদৰে আমখিনি লাগি যায় আৰু ঢাকন বন্ধ কৰি মই ইয়াক দুদিনৰ কাৰণে ৰাখি দিম। দুদিনৰ পিছত মই আমখিনি উলিয়াই আনিলো আৰু আমখিনিয়ে সম্পূৰ্ণ পানী এৰি দিছে আৰু মই এতিয়া আমখিনি পানীৰ পৰা অতৰাই লম। এনেকৈ এখন ফুটা থকা হাতাৰে মই আমখিনি এটা গামলাত উলিয়াই লৈছো, পানীখিনিৰ পৰা উলিয়াই লৈছো। গোটেই আমখিনি মই এটা গামলাত ভালদৰে উলিয়াই ললো এখন ফুটা থকা হাতাৰে আৰু ইয়াত পানী অকণমানো কতো লাগিবলৈ দিয়া নাই। মই আপোনালোকক আম এপিচ দেখুৱাই দিছো, চাওকচোন কিমান কোমল হৈছে আৰু এনেকুৱাই হ'ব লাগে। দুদিন ৰাখিব লাগে, দুদিন ৰাখিলে বহুত কোমল হয় আমখিনি আৰু পানীখিনি সম্পূৰ্ণৰূপে ওলাই যায়, তেতিয়া আমখিনি বহুত দিনলৈ ভালে থাকে। আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছো। মই ইয়াত ডাঙৰ চামুচে 2 চামুচ নিমখ দিছো। আগতেও মই নিমখ দিছিলো যদিও সেইখিনি নিমখৰ চুকটো ইয়াত নাথাকে, সেইখিনি পানীতে ওলাই গুচি গ'ল। আৰু ইয়াত হালধি দিছো জোখমতে আৰু হালধি দিলে আচাৰখিনি দেখিবলৈ ৰংটো ধুনীয়া হোৱাৰ লগতে ইয়াৰ গোন্ধটো বৰ ধুনীয়া হয়। হালধিখিনি দিয়াৰ পাছত মই ভালকৈ গোটেইখিনি মিক্স কৰি দিছো। হাতখনো মই শুকানেই লৈছো, একেবাৰে পানী থাকিবলৈ দিয়া নাই। আৰু আজি ৰ'দটো যিহেতু বহুত চোকা সেয়েহে মই আমখিনি প্ৰায় 4 ঘণ্টামান সময় ৰ'দত দি থম যাতে পানীখিনি শুকাই যায়। আৰু এইখিনি মোৰ আমখিনি শুকাই গ'ল। এতিয়া মই আমখিনি মোৰ ৰেডি হৈ গ'ল আচাৰ বনাবৰ কাৰণে। মই এতিয়া মছলাখিনি প্ৰিপেয়াৰ কৰি লওঁ। মছলাৰ বাবে মই লৈছো ডাঙৰ চামুচেৰে 2 চামুচ চফ আৰু ডাঙৰ চামুচেৰে 2 চামুচ সৰিয়হ লৈছো, 1 চামুচ লৈছো মই জনি, 1 চামুচ লৈছো মই জিৰা গুটি, ডাঙৰ চামুচে 2 চামুচ লৈছো মই পাঁচফোৰণ আৰু কেইটামান মই লৈছো শুকান জলকীয়া আৰু ৰেড চিলি পাউডাৰ ডাঙৰ চামুচে 2 চামুচ লৈছো, নিমখ ডাঙৰ চামুচে 2 চামুচ, হালধি 1 চামুচ আৰু মই ফ্লেভাৰৰ কাৰণে কেইটামান কণ জলকীয়া লৈছো। কণ জলকীয়া ল'লে আচাৰখিনিৰ গোন্ধটো বৰ ধুনীয়া হয় আৰু এটা বেলেগ এটা ফ্লেভাৰ তাত এড হৈ যায় আমখিনিত। আৰু আৰু লৈছো মই আধা লিটাৰ ধাৰা। এতিয়া মই মছলাখিনি ভাজি ল'ম আৰু এই মছলাৰ কম্বিনেশ্যনটো বহুত ধুনীয়া হয়। আৰু মই এতিয়া এখন কেৰাহী গৰম কৰি ল'লো, কেৰাহীখন ভালকৈ গৰম কৰি লৈছো। তাৰপিছত মই গেছৰ ফ্লেমটো ল' কৰি দিলো আৰু ইয়াত গোটেই মছলাখিনি মই দি পেলাই 2 পৰা 3 মিনিট সময় ভাজি ল'ম যাতে মছলাৰ যিটো সেমেকা ভাৱ থাকে সেই সেমেকা ভাৱটো নাইকিয়া হয়। ভালদৰে মছলাখিনি মই লৰাই ভাজি লৈছো, বেছি নাভাজো, ল' ফ্লেমতে ভাজিছো, 2 পৰা 3 মিনিট ভাজিছো। এইখিনি মোৰ মছলাখিনি হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা অলপ গোটা মছলা মই এক্সট্ৰাকে ৰাখি থম বাটি এটাত। অলপমান মই গোটা মছলা ৰাখি দিছো কাৰণ আমৰ আচাৰত গোটা মছলা থাকিলে খাবলৈ বৰ ধুনীয়া হয়, দেখিবলৈ আচাৰখিনি বৰ ধুনীয়া হয়। আৰু মছলাখিনি ঠাণ্ডা হোৱাত মই এতিয়া মিক্সি জাৰটোত ভৰাই দি এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই এই মছলাৰ মিশ্ৰণটো আমখিনিত দি দিছো আৰু লগতে মই যিখিনি গোটা মছলা মই এক্সট্ৰাকে ৰাখিছিলো সেই গোটা মছলাখিনিও ইয়াত দি দিছো।
আৰু দি দিছোঁ কণ জলকীয়াখিনি মই ধুই শুকুৱাই লৈছোঁ তাত অকণো পানী লাগি থাকিবলৈ মই দিয়া নাই আৰু দিছোঁ ৰেড চিলি পাউডাৰ আৰু হালধিখিনি দি দিছোঁ নিমখ যিহেতু মই আগতেও দিছিলোঁ সেয়েহে মই এতিয়া নিমখ 1 চামুচে ইয়াত দিছোঁ দৰকাৰ পৰিলে পিছত মই আকৌ দিম আৰু ইয়াত দিছোঁ মই চেনি আৰু চেনিটো বহুত ইম্পৰ্টেণ্ট হয় আমৰ আচাৰখিনিত তেতিয়াহে মছলাখিনিৰ গোন্ধটো অটুট থাকে আপোনালোকে আমৰ আচাৰত চেনি দি বনাই চাবচোন আৰু মই যে 1/2 লিটাৰ মিঠাতেল লৈছিলোঁ তাৰে এপোৱা মিঠাতেল মই ইয়াত দি দিছোঁ আৰু মই কেঁচা মিঠাতেল দিছোঁ কেঁচা মিঠাতেল দিলে আচাৰখিনি খাবলৈ আৰু বেছি ধুনীয়া হয় এতিয়া মই গোটেই আচাৰখিনি শুকান হাতা এখনে তল ওপৰ কৰি দিছোঁ যাতে গোটেই আমখিনিতে মছলাখিনি ভালদৰে সান খাই যায় গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত মই এইখিনি এদিনৰ কাৰণে ৰ'দত দি দিম এনেকৈ গামলাটোৰ সৈতে বাহিৰত ৰ'দৰ পোহৰত দেখিছেনে আচাৰখিনি কিমান ধুনীয়া এটা ৰং উঠিছে আৰু এই আচাৰখিনিৰ যিটো মছলা কম্বিনেশ্যন এই কম্বিনেশ্যনটোত আচাৰ বনালে আমৰ আচাৰ বনালে আচাৰখিনি খাবলৈ বহুত টেষ্টি হয় এই আচাৰ আপোনালোকে নিৰামিষ ভাতৰ লগত খাব পাৰে ৰুটিৰ লগত খাব পাৰে ইয়াৰ গোন্ধটো যে কেনেকুৱা ধুনীয়া হয় নহয় আপোনালোকে এবাৰ বনাই চালে গম পাব আৰু কণ জলকীয়াকেইটাই আচাৰখিনিৰ গোন্ধটো আৰু ধুনীয়া কৰি পেলায় গতিকে আপোনালোকে নিশ্চয় এনেধৰণে এবাৰ আচাৰ বনাই খাই চাবচোন এই মছলাৰ কম্বিনেশ্যনটো ব্যৱহাৰ কৰি গতিকে যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'টোক লাইক এটা কৰিব আৰু আমাৰ যদি চেনেলটোত আপোনালোকে নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ যাতে আৰু নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল